যোগান মন্ত্ৰীৰ স্বদেশ যাত্ৰাৰ ৰঙিয়া ছাত্ৰ সন্থাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ স্বদেশ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্ৰ সন্থাৰ সদস্যসকলে ৰঙিয়া চহৰৰ মাজেৰে এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে। উক্ত কাৰ্যসূচীত ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে অসম চৰকাৰ হাই হাই, মুখ্যমন্ত্ৰী সোণোৱাল গো বেক, যোগান মন্ত্ৰী পদত্যাগ কৰক আদি ধ্বনি দি ৰঙিয়াৰ আকাশ পতাল কঁপাই তোলে। ইয়াৰ পিছত যোগান মন্ত্ৰীৰ প্ৰতীক স্বদেশ ৰঙিয়াৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈত উটুৱাই দিয়ে। ৰোধৰ ব্যৰ্থতাৰ প্ৰতিবাদত আৰু অতি শীঘ্ৰে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত আজি অসম চৰকাৰৰ অধ্যক্ষ অযোগ্য যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ আমি প্ৰতিকৃতি সভাতে যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে বনিয়াক গড়বিৰা পাৰি দি সৰ্বসাধাৰণ ৰাইজক যি জুৰুলা কৰিছে, বিশেষকৈ মূল্য বৃদ্ধিয়ে আজি সৰ্বসাধাৰণ ৰাইজৰ মাজত এটা আতংকৰ সৃষ্টি কৰিছে। এইখন চৰকাৰে পুঁজিপতিক বৰবিৰা পাৰি দি পুঁজিপতিৰ ওচৰত আঁঠু লৈ আমাক জনসাধাৰণৰ ওচৰত যি ধৰণে টেটু চেপি হত্যা কৰাৰ ব্যৱস্থা কৰিছে, এই ব্যৱস্থা অতি শীঘ্ৰে পৰিত্যাগ কৰি অতি শীঘ্ৰে বিশেষকৈ যি ধৰণৰ মূল্য বৃদ্ধি হৈছে। ৰঙিয়াৰ পৰা চৈয়দ মুস্তাফা আহমেদৰ ৰিপৰ্ট, নিউজ অসম 24। আজি আমি